নমস্কাৰ। মানে কি ক'ম, ইমানেই খং উঠিছে নহয়, ইমানেই খং উঠিছে মানে কিমান কষ্ট হয় খেতি কৰিলে আপোনালোকে জানে, খেতিয়কবোৰে জানে, গম পালে। খেতিয়কেহে গম পায় খেতিয়কৰ মূল কিমান টকা খৰচ কৰিব লাগে, চিন্তা কৰক। আৰু তাৰ ওপৰে যদি গাড়ী চলাবলৈ হয় খেতিৰ ওপৰেদি, তেতিয়া কিমান মনত দুখ লাগিব, কিমান খং উঠিব, আপোনালোকে এইটো সম্পূৰ্ণ জানে। মই আপোনালোকক পথাৰ দুডৰা দেখুৱাম, বলক দেখুৱাই লওঁ আগত। এয়া চাওক, এইটো ট্ৰেক্টৰ চিন দেখিছে নহয়, ইয়াৰ মাজে মাজে কিমান নষ্ট কৰিছে চাওক। এইফালে 5 গুচামান ট্ৰেক্টৰ গছকি পেলালে, এইফালে গছকিলে। এইটো লাইনটো পূৰা এনেকৈ কৰি, সেইটো চাওক লাইন দেখিছে নহয়, এইবোৰ খতম। ট্ৰেক্টৰে কপুটাৰ উঠাই দিলে, মানে এইফালে চাওকচোন, এইটো লাইনটো দেখিছে নহয়, চব মাজে মাজে খতম কৰি দিলে। সৰু ট্ৰেক্টৰ নমাইছে মানে। এইফালে ৰাস্তা ফালে এইটো ৰাস্তা আছে, এইফালে যাব লাগে, আহিছে মোৰ পথাৰেদি। চাওকচোন বাৰু কেনেকুৱা মাথা লগা মানুহ হ'ব লাগিব। তেতিয়া এনেকুৱা মানুহ নিজেও খেতি কৰিছে, নিজৰ মানে পথাৰকেইটা হাল বাবৰ কাৰণে মোৰ ৰোৱা ওপৰেদি ট্ৰেক্টৰ নিছে। এতিয়া চিন্তা কৰক, আলিটো থাকোঁতেই আৰু মোৰ পথাৰে নিবলৈ কি দৰকাৰ পৰিছে বাৰু। ঠিক আছে নিছে, একো নাই, বেয়া পোৱা নাই। য'ত য'ত মানে ট্ৰেক্টৰে গছকি চৰকাৰে মানে গছকি পেলাইছে, তাত খেতিটো খাজি দিব পাৰে, মই একো বেয়া পোৱা নাই। এতিয়া খাজি দিলেও মই বেয়া নাপালোঁ। এনেকৈতো কৰিব নাপায় নহয়, কিমান কষ্ট হয় খেতি কৰা। আপোনালোকে খেতিয়কে যদি চাইছে ভিডিঅ'টো, খেতিয়কে কমেণ্ট কৰিব কিমান কষ্ট হয়, কিমান খৰচ হয়। মই বস্তু পোহা সকলক কৈছোঁ দেই, গৰু ছাগলী হওক যিকোনো পুহিছে একো নাই। ছাগলী এতিয়াও মই হাতযোৰ কৰিছোঁ, ছাগলী মেলি নিদিব। মই আগতো ভিডিঅ' বনাই আছোঁ, ভিডিঅ' যদি নাই পোৱা পাব দেই। আৰু এতিয়া হ'ল খেতি দিন, ছিজন টাইম। এতিয়া যদি গৰুটো নেমেলে, ছাগলী নেমেলিব দেই, আগতে কৈ দিছোঁ মই। এইটো চাওকচোন কেনেকৈ খাই পেলাইছে বাৰু। আলি চাইডে চাইডে চব মানে গুৰি চপাই খাই দিছে। এইবোৰ চাওকচোন, এইবোৰ গুৰি চপাই খাই দিছে। এইবোৰ এনেকৈ কেনেকৈ হ'ব, চব চাইডে চাইডে, আলি চাইডে চাইডে মানে গুৰি চপাই খাই দিছে। এইবোৰ চাওকচোন কেনেকৈ হ'ব এনেকৈ। অলপ জানিব লাগে। মানে মোৰ খেতিডোখৰতে প্ৰায় এনেকুৱা হয় নেকি, নে চকু জ্বলিছে নেকি? একদম ৰোৱাৰ পৰা মানে এতিয়ালৈকে শান্তিয়ে নাই মানে। ছাগলী নাইতো ট্ৰেক্টৰ, মানে এইবোৰেহে মোৰ পথাৰত বলডাল চলাই দিছে মানে। অলপমানতো ভাবক কথাটো, ইমান মূৰ্খ নহ'ব। অনুৰোধ কৰিছোঁ ছাগলী বান্ধক দেই, পিছত আকৌ কিবা হ'ব বেয়া নাপাব, আগতে কৈ দিছোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।